নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভালেই। আজি এটা নতুন ৰেচিপিৰ সৈতে মই নৱমল্লিকাই আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত দিছোঁ আচলতে। এয়া দেখি নিশ্চয় গম পাইছে, ঢেকীয়া। আৰু আগতে কৈ থওঁ, এই ৰেচিপিটো আমাৰ মাষ্টাৰ চেফ নয়ন জ্যোতি তাৰ পৰা মই চাই পেলাই বনাবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু খাবলৈ বিৰাটেই সোৱাদ লগা হৈছে। আৰু আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব। আজি মানে কি বনাম জানেনে? গাহৰিৰ লগত ঢেকীয়া। এয়া প্ৰথমতে ঢেকীয়াখিনি ভালদৰে ধুই মেলি কাটি লৈছোঁ, আৰু এয়া জলকীয়া লৈছোঁ কাটি এনেদৰে, আৰু গাহৰিখিনি ফাৰ্ষ্টে বইল কৰি লৈছোঁ। আৰু মই বেছি বনোৱা নাই, খোৱা মানুহ ইমান বেছি নাই গতিকে। আৰু এয়া পিঁয়াজ আৰু আদা নহৰু পেষ্ট অকণ বনাই লৈছোঁ। আৰু এইখিনি ইনগ্ৰিডিয়েণ্ট চাওক, দেখি পেলাই ইমান ধুনীয়া লাগিছে ঢেকীয়া শাকখিনি। আৰু এয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ। আৰু এটা কথা, ইয়াত মই তেল ব্যৱহাৰ কৰা নাই দেই। ফাৰ্ষ্টে মানে কেৰাহীটো গৰম হোৱাৰ লগে লগে গাহৰি মাংসখিনিয়ে দি দিছোঁ, যিহেতু তাত বহুত তেল থাকে সেইকাৰণে। আৰু এয়া চাওক, ঢাকনিখন দি দিছোঁ চিমত দি পেলাই। আৰু এয়া দেখিছেনে ইমান তেল ওলাইছে। মানে আজি মাংসখিনি এই মাছৰ তেলেৰে মাছ ভজা বুলি যে কয় যে, সেই তেনেকুৱাই। আৰু এয়া অলপমান ভাজি তেলটো উলিয়াই লৈছে, লৈ পেলাই আদা নহৰু পেষ্টটো আৰু পিঁয়াজখিনি দি দিছোঁ। আৰু এতিয়া ভালদৰে লৰাই দিছোঁ। নাজানো দেই, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, কিন্তু খাবলৈ বিৰাটেই সোৱাদ লগা হৈছিলে বাৰু। মই ৰেচিপিটো পিছতহে দিছোঁ, এডিট কৰিবলৈ টাইম নাপাওঁ। আৰু এয়া জলকীয়াখিনিও দি দিছোঁ। আৰু এয়া হালধি অকণমান দি দিছোঁ। আপোনালোকে নিদিলেও পাৰিব, স্কিপ কৰি দিব, কিন্তু ভাল লাগে আৰু কালাৰটো। আৰু এয়া জিৰা গুড়ি দিছোঁ অকণমান, জোখ অনুসৰি দি দিব। আৰু ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। মানে ভাজি থাকোঁতেই দেখি পেলাই ইমান ধুনীয়া লাগিছিলে নহয়, কি ক'ম আৰু আপোনালোকক। এয়া চাওক, ধুনীয়াকৈ ভাজি আছোঁ। আৰু এনেদৰে অলপ সময় 10 নহয় 5 মিনিটমান ভজাৰ পিছতে এয়া ঢেকীয়াখিনি দি দিছোঁ, কাটি থোৱা ঢেকীয়াখিনি। আৰু ভালদৰে গোটেইখিনি লৰাই দিছোঁ। আৰু মাজে সময়ে ঢাকনখন দি পেলাই এনেকৈ সিজাই লৈছোঁ। আৰু দেখিছে, এয়া সিজি গ'ল কমপ্লিট। যিহেতু বেছি টাইম নালাগে শাক সিজোতে। আৰু এতিয়া আমাৰ এয়া ঢেকীয়াৰ লগত গাহৰি মাংস ৰেডি হৈ গৈছে পৰিৱেশন কৰিবলৈ। এয়া চাওক, কিমান ধুনীয়া লাগিছে। আৰু আপোনালোকে এনেদৰে বনাই পেলাই খাই চাবাচোন। মই কিন্তু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ, কিন্তু বিৰাট সোৱাদ লগা হৈছিলে খাবলৈ ৰেচিপিটো। আৰু আপোনালোকেও ট্ৰাই কৰি চাব ঘৰত। আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব দেই। আৰু যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ নতুনকৈ আহিছে চেনেলটোলৈ, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সঁচাকৈ কিন্তু জনাব দেই কেনেকুৱা পালে খাই। তেন্তে আজিলৈ আহিলোঁ, বাই বাই।